নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বহাগৰ বিহুটি আমাৰ সকলো গাঁৱে ভূঞে সকলোতে খালি ঢোল পেপাৰ মাতেই শুনি আছোঁ আৰু দেৰিকৈ হ'লেও আপোনালোক সকলোকে বহাগৰ বিহু শুভেচ্ছা জনাইছোঁ। আৰু মোৰ আচলতে বিহু দিনা বিহুৰ লগতে মই ভিডিঅ' দিয়া হোৱা নাই। মোৰ কিছুমান ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। তো আজি ভাবিলোঁ যিহেতু বহাগৰ বিহু ৰং ধেমালিৰ মাজতে আমি পাৰ কৰোঁ আৰু আগন্তুক বছৰটো আপোনালোক সকলোৱে যাতে ভাল হয় তাৰে কামনা কৰিছোঁ। আৰু যিহেতু বিহু সকলোতে পাতি আছে, বিহুত যদি এপাক ৰঙালী বিহুত নানাচোঁ বা বিহু চাবলৈ নাযাওঁ তেনেহ'লে কেনেকৈ হ'ব, নহয়নে? তো ভাবিলোঁ আমাৰ ওচৰতে বিহু পাতিছে, মুকলি বিহু। তো মই ভাবিলোঁ যে মোৰ লগতে মোৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোককো অকণমান বিহু দেখাওঁ, ঢোল পেপাৰ মাত শুনাওঁ, সেই বুলি ভাবিলোঁ। তেনেহ'লে আশা ৰাখিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। আৰু যদিহে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহক স্কিপ নকৰি ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব।
Thank you.